ধৰি আনিলোঁ, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। আপোনালোকে কথাখিনি শুনিলেনে যে আমাৰ হিমন্ত মামাই ক'লে যে আমি শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা ধৰি আনিলোঁ, সেইটো কোনোবা নকয়, অনলি কয় খালি যে অসম চৰকাৰে বেয়া কৰিছে। আপুনি শ্যামকানু মহন্তক সিদ্ধাৰ্থ হাইকলক ধৰিছে, কেতিয়া ধৰিছে? প্ৰায় 11 দিন পিছত ধৰিছে, যেতিয়া নেকি অসমবাসীৰ চাপ আপুনি সহ্য কৰিব পৰা নাছিল বা আপুনি দেখা পাইছিল যে মোৰ চৰকাৰটো এতিয়া আৰু ভাঙাৰ দিশত গতি কৰিছে, তেতিয়াহে ধৰি আনিছে। দ্বিতীয়তে আপুনি কৈছে যে জামিন ল'বলৈ দিয়া নাই এতিয়ালৈকে, তথাপিও নকয়। এতিয়া চাওক, আপুনি জেলত ৰাখি ইহঁতক সুৰক্ষাহে কৰিছে, কাৰণ যদি ইহঁতে জামিন লৈ কেনেবা কৰি যদি ওলাই আহে, তেতিয়াহ'লে অসমৰ জনতাই সিহঁতক মাৰি পেলাব। তো সেইবোৰ কথা নকয়, আপুনি শাস্তি দিবলৈ চেষ্টা কৰক, দোষীক প্ৰমাণ কৰি আইনগতভাৱে শাস্তি দিয়ক, সেইটোহে জনতাই বিচাৰিছে।